আজি আমি আহিছোঁ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে স্থাপন কৰা ঢেকীয়াখোৱা বৰনামঘৰলৈ। 1450 শকতে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে এই নামঘৰভাগি প্ৰতিষ্ঠা কৰিছিলে। আহক এতিয়া আপোনালোকক নামঘৰৰ ভিতৰৰ পৰিৱেশভাগ দেখাওঁ। এয়া হৈছে চাকি জ্বলোৱা গৃহ। ইয়াত সকলোৱে চাকি জ্বলাই আছে। আৰু ইয়াত বহুতো বান্দৰ আছে। কল খাবলৈ পাই সিহঁতৰ ফূৰ্তি চাব। এয়া হৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 1450 শকতে দিহিং নদীৰ পাৰত ভৰি ধোৱা মহাভাগ সুন্দৰকৈ সংৰক্ষণ কৰি থোৱা হৈছে। আৰু এই গছজোপা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে আজিৰ পৰা প্ৰায় 500 বছৰ আগতেই ৰোপণ কৰি থৈ যোৱা। এতিয়াও কি সুন্দৰভাৱে আছে চাওক। আৰু এতিয়া দেখাইছোঁ আপোনালোকক নামঘৰৰ পিছফালৰ পৰিৱেশ। নামঘৰৰ পিছফালে এটা সুন্দৰ পুখুৰী আছে। আৰু পুখুৰীৰ পাৰত এখন পাৰ্ক আছে। তাত সৰু সৰু ল'ৰাবিলাকে জোলনা খেলি আছে। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কৰি দিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।